এদিনাখন মা পাৰ্বতী গা ধুবলৈ গৈ আছিল। তেওঁ ঘৰত অকলে আছিল। সেয়েহে ঘৰৰ বাহিৰত কাবাক পাহাৰা দিবলৈ বহাব বিচাৰি আছিল। তেওঁৰ ওচৰ পাখৰে কোনো নাছিল। তেওঁ নিজৰ দিব্য শক্তিৰ দ্বাৰা এজন আজ্ঞাকাৰী শিশুৰ নিৰ্মাণ কৰিলে। তেওঁৰ ভিতৰত চমৎকাৰী শক্তি আৰু বুদ্ধিৰ সঞ্চালন কৰিলে। প্ৰণাম মা, কওক মোক কি কৰিব লাগিব? মই আপোনাৰ আদেশৰ পালন কৰাৰ বাবে সাজু। পুত্ৰ, মই গা ধুবলৈ যাম। তুমি ইয়াতে বহি পাহাৰা দিয়া। এটা কথা মনত ৰাখিবা, কাকো ঘৰৰ ভিতৰত আহিব নিদিবা। ঠিক আছে মা, মই আপোনাৰ আদেশৰ পালন কৰিম। কাকো ভিতৰত যাব নিদিওঁ। আপুনি নিশ্চিন্ত হৈ গা ধুবলৈ যাব পাৰে। মা পাৰ্বতী গা ধুবলৈ ঘৰৰ ভিতৰত গুচি গ'ল আৰু অলপ দেৰি পিছতে মহাদেৱ তাতে উপস্থিত হ'ল। এজন শিশুক পাহাৰা দি থকা দেখা পাই তেওঁ বৰ আচৰিত হ'ল। সেই শিশুজনক তেওঁ ইয়াৰ আগত কেতিয়াও দেখা নাই। শিশুজনে মহাদেৱক ৰখালে। ৰৈ যাওক ডাঙৰীয়া, আপুনি ভিতৰলৈ যাব নোৱাৰে। কি ক'লা? মই ভিতৰলৈ যাব নোৱাৰো? তুমি কোন হয়? মই মাৰ পুত্ৰ হয় আৰু তেওঁৰ আদেশ মতে আপোনাক ৰখাই আছো। মায়ে কৈছে কি মই গা ধুবলৈ গৈ আছো, কাকো ভিতৰলৈ আহিব নিদিবা। সেয়েহে মই আপোনাক ৰবলৈ কৈ আছো। মইতো পাৰ্বতীৰ স্বামী হয়, এই ঘৰৰ স্বামী হয়। তোমাৰ ইমান সাহস, তুমি মোক সোমাবলৈ দিয়া নাই। মই তোমাক শাস্তি দিম। মোৰ বাবে মাৰ আদেশ সকলোতকৈ ওপৰত হয়। মাৰ আদেশ পালন কৰাৰ বাবে মোক যদি শাস্তিও পাব লাগে, তথাপিও মই পিছুৱাই নাযাওঁ। মই যিকোনো পৰিস্থিতিতে মাৰ আদেশৰ পালন কৰিম। আপোনাক ভিতৰত যাবই নিদিওঁ। মহাদেৱৰ বৰ খং উঠিল। তেওঁ শিশুক শেষবাৰৰ বাবে সখিয়নি দিলে। তুমি এজন শিশু হয়, সেয়েহে মই ইমান সময় ধৰি তোমাৰ উদ্দণ্ড ব্যৱহাৰ সহ্য কৰিছো। শেষবাৰৰ বাবে কৈ আছো, মোৰ বাট এৰি দিয়া, নহলে মই তোমাক প্ৰাণদণ্ড দিম। মই মাৰ আজ্ঞা পালন কৰিমে। মোৰ প্ৰাণৰো ভয় নাই। মাৰ আদেশৰ সন্মুখত কোনো ভয়ৰ কোনো স্থান নাই। এতিয়াতো মহাদেৱৰ বৰ খং উঠিল। তেওঁ নিজৰ ত্ৰিশূল উঠালে আৰু সেই শিশুৰ ওপৰত আক্ৰমণ কৰি দিলে। ত্ৰিশূল দি শিশুৰ গল কাটি দিলে। ভিতৰত মা পাৰ্বতীৰ কিবা সন্দেহ হলে, সেয়েহে তেওঁ বাহিৰলৈ ওলাই আহিল। তেওঁ যেতিয়া শিশুৰ সেই অৱস্থা দেখিলে, তেওঁ আচৰিত হৈ গ'ল। তেওঁ শিশুৰ ওচৰত গৈ কান্দিব ধৰিল। স্বামী, আপুনি এয়া কি কৰিলে? মোৰ পুত্ৰৰ প্ৰাণ কাঢ়ি ল'লে। সি মোৰে আদেশৰ পালন কৰি আছিল চাগে। এই শিশুজন বৰ জেদ কৰি আছিল, মোক ভিতৰলৈ যাবই দিয়া নাছিল। কৈ আছিল মাৰ আদেশ পালন কৰিম, ভিতৰলৈ যাব নিদিওঁ। মোৰ খং উঠি গ'ল আৰু মই তাক মাৰি দিলো। এয়া উচিত হোৱা নাই। আপুনি তাৰ বধ কৰিছে। এতিয়া আপুনিয়ে মোৰ পুত্ৰক জীৱিত কৰক। মই তাক কেনেকুৱাকৈ জীৱন্ত কৰিম? মই সেই সব নাজানো। মোক মোৰ জীৱন্ত পুত্ৰ লাগে। এতিয়া যি হ'ব হ'ব আৰু। মই মোৰ পুত্ৰক জীৱিত নেদেখাকৈ অন্যৰ এটা দানাও মুখত নলওঁ। মা পাৰ্বতীৰ কথা শুনি শংকৰ মহাদেৱ চিন্তাত পৰি গ'ল। এতিয়া তেওঁৰ সন্মুখত শিশুক জীৱিত কৰাৰ প্ৰশ্ন আহি পৰিল। তেওঁ নন্দী আৰু গণক মাতিলে। তোমালোক দুজনক এখন দৰকাৰী কাম কৰিব লাগিব। কওক প্ৰভু, আমাক কি কৰিব লাগিব? আমি সাজু। যাওক আৰু কোনো নৱজাতক শিশুৰ মূৰ লৈ আহক। নন্দী আৰু গণ দুজন ওলাই গ'ল। তেওঁলোক চাৰিওফালে নৱজাতক শিশু বিচাৰিলে, কিন্তু তেওঁলোক সফলতা নাপালে। তেওঁলোক সুদা হাতে উভতি আহিবলৈ বিচৰা নাছিল। আজি যি হৈ যাব, আমি সুদা হাতে উভতি নাযাওঁ। ব'লা বিচাৰো, ক'বাত নে ক'বাততো শিশুৰ জন্ম হৈছে। তেওঁলোক বিচাৰি থাকিল। হঠাৎ নন্দীৰ দৃষ্টি নৱজাতক হাতীৰ শিশুৰ ওপৰত পৰিল। সেই শিশুজনৰ মা শিশুজনৰ ফালে পিঠি দি শুই আছিল। নন্দী আৰু গণে সেই শিশুৰ মূৰটো লৈ ল'লে আৰু গুচি আহিল। মহাদেৱে যেতিয়া হাতীৰ শিশুৰ মূৰ দেখিলে, তো চিন্তাত পৰি গ'ল। ভগৱান ব্ৰহ্মাও তাতে উপস্থিত হৈ গৈছিল। মা পাৰ্বতীৰ মনতো প্ৰশ্ন উঠি আছিল, মহাদেৱ কি ভাবি আছে? এতিয়া এই হাতীৰ মূৰটোকে ব্যৱহাৰ কৰা আৰু শিশুজনক জীৱিত কৰা। ইয়াৰ বাহিৰে আৰু বেলেগ কোনো ৰাস্তা নাই। মহাদেৱে হাতীৰ শিশুৰ মূৰটো উঠালে আৰু সেইটো শিশুজনৰ মূৰৰ ঠাইত লগাই দিলে। তেওঁৰ শক্তিৰ দ্বাৰা চমৎকাৰ হ'ল আৰু শিশুজন উঠি বহি গ'ল। ব্ৰহ্মা, পাৰ্বতী, নন্দী, গণ আৰু মহাদেৱ সেই অদ্ভুত শিশুজনক দেখা পাই আচৰিত হৈ আছিল। গাটো মানুহৰ আৰু মূৰ হাতীৰ। সঁচাকৈয়ে
বৰ অদ্ভুত দৃশ্য আছিল। শিশু গণেশ হৈ গ'ল। তেওঁক গজাননো কোৱা হয়। গণেশ নিজৰ মূৰটোক চুই চালে আৰু সুৰতো হাত দিলে। তেওঁৰ বাবে সকলোৰ মুখৰ পৰা আশীৰ্বাদে ওলালে। সৰু গণেশ দৌৰি মাৰ ফালে আগুৱাই গ'ল। মাও তেওঁক মৰমেৰে সাৱটি ধৰিল। এইজন শিশুক যুগ যুগান্তৰ ধৰি পূজা কৰা হ'ব। সকলো শুভ কাৰ্যত তাৰে প্ৰথম পূজা হ'ব। মই তাক বুদ্ধিৰ বৰদান দি আছো। সি মানুহক সুখ দিব আৰু মানুহৰ দুখ হৰিব। মই তাক পৰাক্ৰম আৰু শক্তিৰ বৰদান দি আছো। সেই দিনৰ পৰাই গণেশ মহাদেৱ আৰু পাৰ্বতীৰ পুত্ৰ হৈ গ'ল আৰু তেওঁ সদায় মা দেউতাৰ আজ্ঞাৰ পালন কৰিলে, মানুহৰ কল্যাণ কৰিলে, অসুৰৰ নাশ কৰিলে। তেওঁ বুদ্ধি আৰু চতুৰতাৰ অধিপতি হয়। সংসাৰত যিকোনো শুভ কাৰ্যৰ আগত তেওঁৰ পূজা সৰ্বপ্ৰথম কৰা হয়।